নমস্কাৰ মই শ্ৰী নিভা ভূঞা শইকীয়া মোৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াত যোৱা 24 তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত পাৰিজাত প্ৰডাকশ্যনে এক সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰিছিলে মিছেছ মেগনিফিচেণ্ট নৰ্থ ইষ্ট ছিজন 2 আৰু তাত মই উইনাৰ হৈ আহিছোঁ তাত দুটা গ্ৰুপ কৰা হৈছিলে 20 বছৰৰ পৰা 40 বছৰলৈ এটা গ্ৰুপ আৰু 40 বছৰৰ ঊৰ্ধ্বত এটা গ্ৰুপ মই 40 বছৰ ঊৰ্ধ্বৰ গ্ৰুপত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতে উইনাৰ হৈ আহিছিলোঁ ভাল লাগিলে জীৱনৰ এয়া মোৰ একেবাৰে নতুন অভিজ্ঞতা ইয়াৰ আগতে মই কেতিয়াও সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিলোঁ প্ৰথমবাৰ অংশগ্ৰহণ কৰিয়েই সফলতা অৰ্জন কৰিম বুলিও ভবা নাছিলোঁ কিন্তু সফলতা অৰ্জন কৰাৰ বাবে মই বহুত সুখী হৈছোঁ ভৱিষ্যত পৰিকল্পনা এয়া মোৰ প্ৰথম পদক্ষেপ যিহেতু গতিকে ভৱিষ্যতে আৰু ইয়াতকৈ আগলৈ আগুৱাই যাম বুলি নিজৰ মনতে ভাবিছোঁ পাৰিজাত প্ৰডাকশ্যনে এই গৃহিণীসকলৰ কাৰণে এখন বৃহৎ মঞ্চ দি তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাত সহায় কৰিছে এই প্ৰতিযোগিতাত দুটা ভাগত প্ৰতিযোগিতা হৈছিলে প্ৰথমতে আমাৰ অসমীয়া সাজপাৰ অলংকাৰ আৰু আমাৰ যি থলুৱা সংস্কৃতি সেই সংস্কৃতি প্ৰদৰ্শনৰ ক্ষেত্ৰতো বিহু নৃত্যই হওক বা বিহুগীতেই হওক সেইখিনি প্ৰদৰ্শন কৰিছিলে তাৰ পিছতে তেওঁলোকে পশ্চিমীয়া সংস্কৃতিৰো কিছু অংশ প্ৰদৰ্শন কৰাইছিলে প্ৰতিযোগিতাত আমাৰ লোকসংস্কৃতি আৰু পশ্চিমীয়া সংস্কৃতিৰ সংমিশ্ৰণত এক সুন্দৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছে বুলি আমি ভাবিছোঁ এইখিনিতে মোৰ ফালৰ পৰা পাৰিজাত প্ৰডাকশ্যনলৈ অশেষ ধন্যবাদ থাকিল যিহেতু আমাৰ নিচিনা মহিলাসকলক ঘৰৰ পৰা উলিয়াই নি এখন বিশাল মঞ্চ দি তেওঁলোকে ভৱিষ্যতে আগুৱাই যোৱাত আমাক সহায় কৰিছে ধন্যবাদ পাৰিজাত প্ৰডাকশ্যন